অ' ভাই মোক ছোৱালী এজনী পতাই দে না। আৰে ভাই মই নিজেই ছিংগল হৈ আছোঁ, তোক আকৌ ক'ৰ পৰা মই ছোৱালী পতাই দিওঁ। আমাৰ ওচৰত বাইক DSLR নাই কাৰণে কোনেও পাত্তা নিদিয়ে বে। হয় অ' আমি দুটা ছিংগল হৈ মৰিব লাগিব বে। ইহঁতৰ চেহেৰা চা, ছোৱালী পতাই গাৰ্লফ্ৰেণ্ড বনাই দে। জেংগো তোৰ বাইক DSLR আছে, সেইকাৰণে সদায় সদায় নতুন গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি ফুৰিব পাৰ। বাইক DSLR নোহোৱাকৈ ছোৱালী পতাই দেখা। আবে ছোৱালী পটোৱা মোৰ বাই হাতৰ কাম বে। থ ছোৱালী আমিও পতাব পাৰোঁ, নপতাও বুলিহে। কথা ক'ব আহিছ, তহঁতে ছোৱালী পতাব পাৰিবি, তহঁতৰ চেহেৰাটো আইনাত এবাৰ চাই চাবিচোন কেনে লাগে। ঐ সেইকেইটা ৰাহুলহঁত দেখোন। ঐ তহঁত দুটা এইফালে আছোন। কি হলো? তহঁতেতো সেইদিনা ছোৱালী পতাব পাৰোঁ নপতাওঁ বুলিহে কৈছিলি ন? অঁ কৈছিলোঁ, কি হ'ল? তেন্তে হ'লে তই মোৰ লগত বাজি লাগিবি। কি বাজি? তই যদি কোনোবা ছোৱালীৰ মুখৰ পৰা নিজেই তোক আই লাভ ইউ বুলি কয়, তেন্তে মই তোক 1000 টকা দিম। আৰু যদি ছোৱালীজনীয়ে আই লাভ ইউ বুলি নকয়, তেন্তে তই মোক 500 টকা দিব লাগিব। এতিয়াহে চাম তই কিমান পানীৰ মাছ। হ'ব যা, কিন্তু ছোৱালীজনী মই ঠিক কৰিম। কিন্তু ভাই ছোৱালীজনী তোৰ চিনাকি হ'ব নালাগিব। অ' ভাই ইফালে আছোন। কি হলো? কেনেকৈ তই ছোৱালীৰ মুখৰ পৰা আই লাভ ইউ উলিয়াবি? তোৰতো কোনো গাৰ্লফ্ৰেণ্ডে নাই, বাদ দে এইবোৰ। ৰহ মোৰ ওচৰত বুদ্ধি এটা আছে। কি বুদ্ধি? আৰে বৈ দেখুৱাই আছোঁ তোৰ বন্ধু কি বস্তু। ছোৱালী এজনী চা এতিয়া। ৰহ চাইছোঁ, সেইজনী ছোৱালী হ'বনে সেইজনী? হ'ব, কিন্তু সেইজনী দেখোন বড়ো ছোৱালী। তোৰ কিবা আপত্তি আছে নেকি? নাই নাই, ছোৱালী হ'লেই হ'ল, কিন্তু ছোৱালীজনীক আমি বাজি লোৱাৰ কথা ক'ব নোৱাৰিবি কিন্তু দেই। হ'ব, আমি তিনিটা যাওঁ, ই থাকক দে। হাই। হাই। মোৰ হেল্প এটা লাগিছিল, কৰি দিব পাৰিবা নেকি? কি হেল্প নো? মানে মই বড়ো ছোৱালী এজনী ভাল পাওঁ, আৰু তাইক মই বড়ো ভাষাতে প্ৰপ'জ দিব বিচাৰোঁ। কিন্তু মই বড়ো ভাষা নাজানোৱেই, সেইকাৰণে তুমি মোক আই লাভ ইউটোক বড়ো ভাষাত কি কয় কৈ দিব পাৰিবা নেকি? অ'কে ঠিক আছে, আই লাভ ইউটোক বড়ো ভাষাত আই লাংথং মোচাং মুজি বুলি কয়। অহ থেংক ইউ দেই। ঠিক আছে, আমি তিনিটা যাওঁ এতিয়া। বাই। জেংগু এতিয়া মোৰ চৰ্তত লগা 1000 টকা দে। হেল্ল'। ঐ সঁচাকৈ তোৰ ছোৱালীজনী আই লাভ ইউ বুলি ক'লে নেকি? কওঁ না বে, কি হ'ল কওঁ না। আবে মোৰ 1000 টকা লোকচান হ'ল আৰু তই মোৰ মূৰটো নাখা এতিয়া। জেংগু বাই। ভিডিঅ'টো